Hello everyone, আগন্তুক হবলগীয়া ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে আসাম পুলিচ আৰু SSC আৰু APSC পৰীক্ষাৰ কাৰণে জিকেৰ আসাম হিষ্ট্ৰীৰ পৰা আহিবলগীয়া কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি এই ভিডিঅ'খনত আলোচনা কৰা হ'ব। হে ভিডিঅ'টো সম্পূৰ্ণ মনোযোগ সহকাৰে শেষলৈকে চাব। প্ৰথম প্ৰশ্ন হৈছে অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হয়? ইয়াৰ উত্তৰ হৈছে খ্ৰীষ্টীয় নৱম দশম শতিকাত। ঠিক আছে, অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? খ্ৰীষ্টীয় নৱম দশম শতিকাত। তাৰ পিছৰ প্ৰশ্ন চাওক, বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি সাহিত্য কোন আছিল? যে বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি সাহিত্য হিচাপে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক কথাই জানো আৰু তেখেতে হৈছে বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি সাহিত্য। তাৰ পিছৰ প্ৰশ্ন চাওক, শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? অৰ্থাৎ শংকৰদেৱৰ প্ৰিয় ছাত্ৰ কোন আছিল? য'ত শংকৰদেৱৰ প্ৰিয় শিষ্য হৈছে মাধৱদেৱ। তাৰ পিছৰ প্ৰশ্ন চাওক, শ্ৰীমন্ত শংকৰদেৱে ৰচিত প্ৰধান পুথিখনৰ নাম কি? যে শংকৰদেৱে প্ৰধান পুথিখনৰ নাম হৈছে কীৰ্তন ঘোষা। ঠিক আছে, যে শ্ৰীমন্ত শংকৰদেৱে বিৰচিত প্ৰধান পুথিখনৰ নাম কি? কীৰ্তন ঘোষা। তাৰ পিছৰ প্ৰশ্ন চাওক, প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি আছিল মাধৱ কন্দলী আৰু হেম সৰস্বতী। ভালদৰে মনত ৰাখিব, প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি আছিল মাধৱ কন্দলী আৰু হেম সৰস্বতী। তাৰ পিছৰ প্ৰশ্নখন চাওক, সাহিত্য একাডেমী বঁটা লাভ কৰা হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি? ঠিক আছে, ইয়াৰ উত্তৰ হৈছে সুগন্ধি পখিলা। সাহিত্য একাডেমী বঁটা পোৱা হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম সুগন্ধি পখিলা। তাৰ পিছৰ প্ৰশ্ন চাওক, অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচয়িতা কোন? অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচয়িতা হৈছে ৰবিনসন, 1839 খ্ৰীষ্টাব্দত কৰিছিল। তাৰ পিছৰ প্ৰশ্ন, ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইংৰাজসকলে ছাৰ উপাধি দিয়া প্ৰথম অসমীয়াগৰাকীৰ নাম হৈছে ছাৰ ছৈয়দ ছাদুল্লাহ। তাৰ পিছৰ প্ৰশ্ন চাওক, অসমৰ প্ৰথম ছনেট কবি কোন আছিল? অসমৰ প্ৰথম ছনেট কবি আছিল হেমচন্দ্ৰ গোস্বামী। মনত ৰাখিব, অসমৰ প্ৰথম ছনেট কবি আছিলে হেমচন্দ্ৰ গোস্বামী। তাৰ পিছৰ প্ৰশ্নখন চাওক, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম হৈছে হেম সৰস্বতীয়ে ৰচিত প্ৰহ্লাদ চৰিত্ৰ। মনত ৰাখিব, প্ৰহ্লাদ চৰিত্ৰ। হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ। তাৰ পিছৰ প্ৰশ্ন চাওক, অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? ইয়াৰ উত্তৰ হৈছে জোনাকী কাকত ওলোৱাৰ পৰা। মনত ৰাখিব, অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি হয় জোনাকী কাকত ওলোৱাৰ পৰা। তাৰ পিছৰ প্ৰশ্ন, অসমত স্থাপিত প্ৰথম কলেজখনৰ নাম, প্ৰতিষ্ঠাপক আৰু প্ৰথমজন অধ্যক্ষৰ নাম কি? মনত ৰাখিব, অসমত স্থাপিত প্ৰথম কলেজখনৰ নাম, প্ৰতিষ্ঠাপক আৰু প্ৰথমজন অধ্যক্ষৰ নাম কি? ইয়াৰ উত্তৰ হৈছে চাওক, প্ৰথম কলেজখনৰ নাম হৈছে কটন কলেজ, স্থাপিত হৈছে 1901 চনত আৰু প্ৰতিষ্ঠাপক হৈছে হেনৰি কটন আৰু প্ৰথম অধ্যক্ষ হৈছে মিষ্টাৰ চুডমাৰ্চন। তাৰ পিছৰ প্ৰশ্ন চাওক, 2002 চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকীৰ কোন? 2002 চনত কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া।
মনত ৰাখিব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কমল কুমাৰী বঁটা লাভ কৰে 2002 চনত। তাৰ পিছৰ প্ৰশ্ন ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হৈছে ৰঞ্জিত বৰপূজাৰী আৰু 1960 চনৰ 4 জুলাইত তেখেতে শ্বহীদ হৈছিল। কিহৰ কাৰণে? ভাষা আন্দোলনৰ কাৰণে। নাম হৈছে ৰঞ্জিত বৰপূজাৰী। তাৰ পিছৰ প্ৰশ্ন অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? অসমীয়া ভাষা সাহিত্যৰ জনক হৈছে শ্ৰীমন্ত শংকৰদেৱ। মনত ৰাখিব অসমীয়া ভাষা সাহিত্যৰ জনক শ্ৰীমন্ত শংকৰদেৱ। কাক অসমীয়া ব্যাস বুলি কোৱা হয়? কাক অসমীয়া বুলি কোৱা হয়? ৰাম সৰস্বতীক। মনত ৰাখিব ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্ন ৰামধেনু আলোচনীৰ সম্পাদক কোন আছিল? ৰামধেনু আলোচনীৰ সম্পাদক আছিল মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰাধিকা মোহন ভাগৱতী। মনত ৰাখিব তিনিজন আছিলে ৰামধেনু আলোচনীৰ সম্পাদক। প্ৰথম হৈছে চাওক মহেশ্বৰ নেওগ, 2 বীৰেন্দ্ৰ চন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু 3 ৰাধিকা মোহন ভাগৱতী। তাৰ পিছৰ প্ৰশ্ন আৱাহনৰ প্ৰথম সম্পাদক কোন? মনত ৰাখিব আৱাহনৰ প্ৰথম সম্পাদক হৈছে দীননাথ শৰ্মা। তাৰ পিছৰ প্ৰশ্ন অসমীয়া ভাষাৰ উন্নতি সাধিনীৰ সভাত জন্ম কেতিয়া হৈছিল? মনত ৰাখিব 1888 চনৰ 25 আগষ্টত ক'ত হৈছিল? কলিকতাত। তাৰ পিছৰ প্ৰশ্ন চাওক অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? চাওক শৰৎচন্দ্ৰ গোস্বামী। তাৰ পিছৰ প্ৰশ্ন চাওক সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা ৰংমিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হৈছে ৰংবং তেৰাং। মনত ৰাখিব সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা ৰংমিলিৰ হাঁহি উপন্যাসখনৰ ৰচক হৈছে ৰংবং তেৰাং।